ফাইনেলি পাই গ'লো। পুৰা বেংগলোৰ পাই গ'লো। এতিয়া বহুত মানুহ জাম খাই আছে বন্ধুসকল। নিজিপে যিহেতু গৈ আছো বন্ধুসকল, মানে এতিয়া মানে গুৱাহাটীত মানে গৈ আছো আৰু ন। এতিয়া অটৰ পৰা উঠি গৈ আছো ঘৰৰ পৰা, মানে পাইছো গৈ আৰু না কি কওঁ আৰু ন। আমি তিনিজন আহিছোঁ। এতিয়া মানে গুৱাহাটী যাই পেলাই মানে ট্ৰেইনত ধৰিব লাগিব আৰু ট্ৰেইন ধৰি পেলাই তাৰপিছত মানে বেংগলোৰত গৈ আছে ন। ফাইনেলি এবাৰ বেংগলোৰত ওলাই চাওঁ আৰু মানে ফাইনেলি এবাৰ আমি বাছত উঠি পেলাই আহি আছোঁ। ইফালে এজন এজন শুই আহি আছে। ইফালে আকৌ বাহিৰ পৰা দেখাই দিলোঁ অলপমান। বন্ধুসকল এবাৰ পাই গ'লোঁ আমি গুৱাহাটী ষ্টেচন। মানে যিহেতু মানে বহুত ভয় লাগি গৈছিলেগৈ, মানে এইটো মানে বহুত মানে লেট কৰিছিলে মানে গাড়ীটো আমাক, মানে আমাৰ 2টা বাজি ওলাইছে, 2টা বাজি 4 ঘণ্টাহে লাগি গ'ল। 6 ঘণ্টা হৈ গ'ল, তেও পোৱা নাই। 6:40 আছিলে। তাৰপিছত মানে আৰু মানে মেছেজ দিলে মানে 7টা বাজিত মানে আৰু এতিয়া 11টাকে মানে বহুত ভয় লাগি গৈছিলে। মানে যিহেতু গাড়ীত মানে বহুত মানে ভয় লাগি আছিলে, মানে এনেই মানে এৰি থৈ যাব বুলিকে, মানে এতিয়া মানে বহুত লেট কৰি দিলে। মানে এতিয়া মানে অকণমান খুলিছে আৰু ট্ৰেইনখন এইখন বেলেগ ট্ৰেইন আহি আছে। আমি ষ্টেচনত এবাৰ আহি কেনে বহি আছোঁ আৰু এতিয়া আকৌ 3 ঘণ্টামান ৰখিব লাগিব। ট্ৰেইনখন ৰখাওঁতে পূৰা আমাৰ ৰাতি 10টা বাজি গ'ল। আমি 7:30 বজাত ৰখি থাকোঁ, 10টা বাজি গ'ল। চাই লওঁ এইটো টাইমটো দেখাই দিছোঁ আপোনালোকক। ৰখি পূৰা বৰিং লাগি গ'লেগৈ আমাক। পূৰা নাহে ট্ৰেইনখন। সিফালে আমি বহি আছোঁ, ইয়াতে বহি আছিলোঁ। মানে আমি কি কৰোঁ কেনেকুৱাকৈ পূৰা ফাইনেলি বন্ধুসকল ট্ৰেইনত উঠি গ'লোঁ। মানে ট্ৰেইনত উঠা টাইমত মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ, মানে মোবাইলটো মানে চাৰ্জ নাছিলে। এতিয়া উঠি মাৰি একদম মানে পূৰা চাৰ্জত লগাই দিছোঁ আৰু মানে 1 দিন হৈ গ'ল বন্ধুসকল। উঠি পেলাই ৰাতিপুৱা মানে আমাৰ ক্লাছত মানে কোনো মানে উঠাই নাছিলে। মই প্ৰথম উঠিয়ে ব্ৰাছ লৈ মানে কলেজত মাৰিব আহিলোঁ, মানে ব্ৰাছ মাৰিব আহিলোঁ আৰু কোনো উঠাই নাই। কলাই মানে আহিছোঁ আৰু ন। ভয়েৰে বনাইছোঁ, ভয়তে মানে একদম মানে চাই লওক বন্ধুসকল, মই ব্ৰাছ মৰা যে কেনেকুৱা মাৰোঁ। লাজে লাগি যায় দেখোন ব্ৰাছ মৰা ভিডিঅ' বনাবলৈ কাৰণে। বাহিৰত মই দেখুৱাই দিলোঁ। আমাৰ বৰষুণ দি আছে অলপ চলপকৈ, মানে এইটো ওৱান ডে'ৰ কাৰণে বনাইছিলোঁ। বহুত ঠাণ্ডা লাগিছে মোৰ, মানে পূৰা বগাকৈ কাপোৰ এখন পিন্ধি লৈছোঁ। ওপৰত প্ৰায় ৰাতিৰ খানা এতিয়া মানে আজি 2 দিন ৰাতিৰ খানা খাই আছোঁ মানে। চাই লওক মজা। এইফালে চিকেন আছে, খোলাই নাই, খাই আছে আমাৰ বাবুৱে। এইটো আছে কি হয় আপোনালোকে চাই লওক ভালকৈ। এইটো হয় দেই, কোকা-কোলা হয়, কোকা-কোলা। মই বহা জেগাটো ইপোনে হয়। পূৰা মানে খাবলগীয়া হৈছে মানে। এতিয়া কমচে কম 2 বাৰ হৈছে ভাত খোৱা, মানে ৰাতিলৈকে আৰু উপায় নাই। মই এতিয়ালৈকে খোৱাই নাই ভাতখিনি, লাহে থৈ আছোঁ। এতিয়া খাম আৰু দৈ আছে, চিকেন আছে, ভাত চাত আছে। ফাইনেলি ৰাতিপুৱাই ব্ৰাছ লৈ পেলাই উঠিলোঁ। মানে আন্ধাৰ হৈ আছে। আজি 3 দিনতো আজি পামহি মানে পূৰা ব্ৰাছ লৈ পেলাই এইপিনে গৈছোঁ আৰু মানে ব্ৰাছ কৰিবৰ কাৰণে। এতিয়া বহুত মানে জাম লাগি থাকে ইয়াতে, মানুহবিলাক বহুত জাম লাগি থাকে। মানে ট্ৰেইন আহি আছিলে, সেইপিনে আকৌ মানে আকৌ মুখখন অলপমান চাই দিলোঁ আৰু মানে কেনেকুৱা হৈ গৈছে মুখখন। ফুলি যাব পাৰি ন, সেইটো কাৰণে চাই দিছোঁ আৰু চিনিয়ে নাপায় ভালকৈ, লাইট জ্বলাই থৈছিলোঁ যে তাৰ কাৰণে। মানে ইফালে আকৌ ইমান লেতেৰা হৈ আছে। আকৌ পাত নোধোৱাকৈ আকৌ ইপিনে আহি গ'লোঁ। বেলেগ এটা দবালৈ আহিলোঁ মুখ ধুবৰ কাৰণে। জাম লাগি আছে, ইপিনে পূৰা মানুহ ফুল হৈ আছে মুখ ধুবৰ কাৰণে। যিহেতু বহুত ৰাতিপুৱা উঠিলোঁ, ইপিনে আমাৰ মানে পূৰা লাইটে পোহৰ আহি গৈছেগৈ আইনাত। মজা দেখি পাইছে। বৰষুণ দি আছে অলপ মানে এইকেইদিন পূৰা বৰষুণ দিয়ে আছে আৰু ব্ৰাছ মাৰিব জায়গাত আহিও মানে এতিয়া ৰখি থাকিবলগীয়া আছে। যিহে মানুহ পূৰা জাম লাগি আছে। পানী অকণমান লগাবৰ কাৰণে মানে কিবা পোৱা নাই। মজা দেখি পাইছিলোঁ।
চাওঁ না কি মজাকৈ হৈ আছে এতিয়া ধুনীয়া ধুনীয়া হৈ আছে এইবাৰ নামিবৰ কাৰণে ৰেডি হৈ গ'লোঁ বেগ চেক পূৰা মানে কিবা কৰি লৈছোঁ আৰু মানে পেকিং কৰি পূৰা মানে ৰেডি হৈ গ'লে ইপিনে পূৰা মানুহ চবেই ৰেডি হৈ গ'লে মানে লাষ্ট মানে বেংগলোৰতে পূৰা মানে ট্ৰেইনখন মানে মানে নাযায় আৰু তাৰপৰা মানে পূৰা ইপিনে চবে ৰেডি হৈ গ'লে নামিব ফাইনেলি পাই গ'লোঁ পূৰা বেংগলোৰ পাই গ'লোঁ এতিয়া বহুত মানুহ জাম খাই আছে বন্ধুসকল পূৰা মানুহ পূৰা ভিৰ হৈ গৈছেগৈ খোজকাঢ়িব নাখাটাই হৈছেগৈ মানুহ কেনেকুৱা গাড়ীত উঠিবৰ কাৰণে আহিলোঁ এইটো পূৰা মানে এইটো অটো ড্ৰাইভাৰজন পূৰা ক'ত যাওঁ সুধিয়ে আছে একদম ভায়া আৰু মানুহ নাই যে কি মজা লাগিছে ন চাবৰ কাৰণে চাওঁ কি ধুনীয়াকৈ বনাই দিছে পূৰা ষ্টেচনখন পূৰা চাব মজা একদম বঢ়িয়া আকৌ এইপিনে আমাৰ কাষতে একদম ৰখিয়ে আছে একেবাৰে বন্ধুসকল এতিয়া মানে আমি বাছ ষ্টেণ্ডত ৰখি আছোঁ অটোৰ পৰা আহিলোঁ অটোৰ পৰা আহি পিনে তাৰপিছত আকৌ এতিয়া আমি মানে অলা বুক কৰিছোঁ মানে অটো বুক কৰিছোঁ আমাৰ যাবৰ কাৰণে ড্ৰাইভাৰ নেকি তো আহি আছে এতিয়া মানে বাছ ষ্টেণ্ডতে ৰখি আছোঁ বাছত নাযাওঁ মানে যিহেতু এতিয়া অলা আহি আছে আমাৰ অলা বুক কৰা আছে অলা বুক কৰিছোঁ এতিয়া আহি আছে অটত আহি থাকোঁতে আকৌ ইপিনে পূৰা গাড়ী পূৰা জাম লাগি আছে চাওঁ না কেনেকুৱা গাড়ী একদম মজা পূৰা গাড়ী ফাইনেলি বন্ধুসকল পাই গ'লোহি কি বস্তু লাঞ্চ দেই এইবাৰ পূৰা ঘূৰিম আৰু মানে বেংগলোৰত মানে খোজাই গৈছেগৈ পূৰা মাথা বিষ লাগি গৈছেগৈ যিহেতু 3 দিন অহা হৈছে ন